ইয়াত মস্ত ভাল নাচে নলবাৰী নাচনী মস্ত ভাল ন অঁ কেনে ঠৌগা লগা নাই মোৰ চেহেৰা চাওকচোন কেনে ঠৌগা লগা চেহেৰা আহি পাই গ'লোহি এতিয়া আমাৰ আহি মাইনাৰ প্ৰেক্টিচ চলি আছে ইয়াৰ পাই গ'লোহি এয়া হৈছে হৰি মন্দিৰ এই হৰি মন্দিৰ প্ৰাংগণতে আজি আমাৰ ৱৰ্কশ্বপ হ'ব এইটো হৈছে নলবাৰীৰ হৰি মন্দিৰ ইয়াত সদায় সন্ধিয়া সময়ত দবা বজায় নাম প্ৰসংগৰে খুব সুন্দৰ লাগে খুব ধুনীয়া এটা পৰিৱেশ হৈ থাকে গধূলি সময়ত বাকৰিতে আমাৰ প্ৰেক্টিচ হয় ইয়াত দেখিছে নামঘৰ আছে নাম লয় ইয়াত আৰু এখন ইয়াত ৰংগমঞ্চ নিচিনাকৈ জেগাও আছে আৰু ইয়াতে হয়তো ৰাস হয় এইখিনি হৈছে ৰাসৰ জেগা হয় ন ইয়াতে ৰাস হয় ন ৰাম মন্দিৰ হয় এইফালে আছে ৰাম মন্দিৰ এয়া শিৱ মন্দিৰ আৰু এই চুকলৈ আছে কালী মন্দিৰ চাওকচোন এই চুকলৈ আছে কালী মন্দিৰ টকাই টকা কাৰোবাক টকা লাগিলে আপোনালোকে ক'ব পাৰিব দেই নলবাৰীত যদি কাৰোবাৰ টকা দৰকাৰ হয় আপোনালোকে ইয়াত কণ্টেক্ট কৰিব পাৰিব ইফালে আছে ঢোলৰ মাৰি কিমান ধুনীয়া ধুনীয়া আৰু এইবিলাক হৈছে বাঁহৰ চুঙা গগনাবিলাক প্ৰটেক্ট কৰি ৰাখিবলৈ এনেকুৱা এটা লোৱাটো যথেষ্ট প্ৰয়োজনীয় হয় যদি আপোনালোকৰ সুবিধা হয় তেতিয়াহ'লে পৰাপক্ষত এনেকুৱা এটা নিশ্চয় ল'বলৈ চেষ্টা কৰিব লাইক কৰিব কমেন্ট কৰিব ধুনীয়াকৈ কৈ দিয়া আকৌ কৈ দিয়া আকৌ এই খেলা মাছলু আপুনি পাৰিলো লাইক কৰিব প্ৰেছ কৰিব সাবস্ক্রাইব কৰিব আৰু বেল
ইমান ধুনীয়াকৈ ভাগৱত পাঠ কৰি আছে ইয়াত। হৰি মন্দিৰৰ ৰাতি পৰিৱেশ। ইয়াতে মেলা চলি আছে। এইফালে ফটো উঠিবলৈ হেতাও পৰা মানে। S40 ৱাও ৱাও মমোজ। আমি এতিয়া মমো খাবলৈ আহিছোঁ। কি খাব আহিছোঁ আমি? মমিনা আহিলোঁ কৈ দিয়া। জাগা নাই খাবলৈ ন? ইমান ভিৰ হৈ গৈছে ন? টেষ্টি নেকি? টেষ্টি নেকি ইয়াত? ইয়াত খাব টেষ্টি নেকি? নাজনা খাই নাই পোৱা? পুৰা ভিৰ আছে ভিতৰত।
আমি খালী হ'লে আকৌ যাম ন ইয়াত চিট পাই গ'লোঁ বহিবলৈ হয় না কি খাবা এতিয়া আচ্ছা বাবা ৰোলটো কি হয় বঢ়িয়া ৰোল মানে অঁ কি খাবা তুমি কি ম'ম' খাবা চিকেন ম'ম' বাবা ৰোলকে খাওঁ দিয়ক কৈ আছে ভাল বুলি সেইটোকে টেষ্ট বাবা ৰোল খাম ম'ম' নাখাওঁ মই বাবা ৰোল খাম তুমি ম'ম' খাবা এই ম'ম' খাব মই বাবা ৰোল ৰোল 130 টকা বাবা ৰোল মোৰ ম'ম' আহি গ'ল ৰোল আহি গ'ল বাবা ৰোল নলবাৰী নাট্য মন্দিৰ ইয়াতে আজি আমাৰ বৌয়ে নাচিব ব'লক ইয়াৰ ভিতৰলৈ সোমাই যাওঁ মেইন গেটেদি নোসোমালোঁ এইফালেদি সোমাই যাম আমি এতিয়া ইয়াতে কিবা কিবি মেলাও বহিছে ন বিহুৰ ওপৰত আৰু এইফালে ফটো ছেশ্যন চলি আছে নাট্য মন্দিৰ নলবাৰী পিঠা খাম ৱৰ্কশ্বপৰ কি হয় কৈ দিয়া এশৰ দিন তুমি কৈ দিয়া এশৰ দিন আৰু আজি আমি কি কৰিম নাচিম তুমি কি ওলাই গৈছে আহি এতিয়া পাই গ'লোহি আমাৰ ৱৰ্কশ্বপৰ জেগা হয়নে এইবিলাক ধুনীয়া ধুনীয়া নাচনী মন্দিৰত সেৱা কৰিব আহিছা ফুল কেনে ধুনীয়া দেখা হৈছে অ' নাচনীবোৰ হৰি মন্দিৰলৈ আহি আছে প্ৰথমবাৰ কাৰণে এইগিলা কি বুলি কয় আপি চলি গিলাখন চলি আপা গিলাখন এগাল আপা গিলা আপনারা থাকলে আমার ফটো মারাই নহব বাচ্চা মেয়েরা কেনেকুৱা লাগিছে নাচি শিকি কেনেকুৱা লাগিল শিকাব পাৰিছেনে নাই পৰা ইয়াত মস্ত ভাল নাচে নলবাৰী নাচনী মস্ত ভাল ন অঁ কেনে ঠৌগা লগা নাই মোৰ চেহেৰা চাওকচোন কেনে ঠৌগা লগা চেহেৰা
এইবাৰ মই লিজা মানে খেল চোৱা এখন ফুলাম গামোচাৰে আদৰণি জনাৰ বাবে আৰু এই ফুলাম জাপিৰে আদৰণি জনাৰ বাবে এতিয়া যাওঁ ঘৰলৈ খুব ডাঙৰ বৰষুণ হ'ল গোটেই ৰাস্তাৰ অৱস্থা নাই বোকাই এইটো আমাৰ প্ৰদ্যুৎ ভাইটি একদম অকণমানিতে লগ পোৱা আৰু এতিয়া এই মস্ত হৈ গ'ল দাড়ি চাৰি ওলাই দেখো ছাবস্ক্ৰাইব কৰি দিবা পাৰিলে লিমনিছ এইটো ওলাইছে